গাইস আজি হৈছে গৰু বিহু আমি এতিয়া গৰুক গা ধুৱাবলৈ ওলাইছো এয়া হৈছে মাউৰ দালি বটা এয়া হালধি এয়া হৈছে পানীলা আৰু বেঙেনাৰ টুকুৰা এয়া গৰুক মালা দিবৰ কাৰণে সাজিছো এতিয়া আমাৰ সকলো জাজোগাৰ হৈ গল এতিয়া ধুনীয়াকৈ মালা কাটিবলৈ ওলাইছো এয়া মোৰ লগত মোৰ শাহু মাও আছে এয়া মোৰ লগত আমাৰ এও আৰু দাদাও আছে এয়া আমাৰ মালা ৰেডি হৈ গ'ল এয়া প্ৰথমতে আমাৰ এও গৰুৰ শিঙত তেল লগাই আৰম্ভ কৰিছে তাৰপিছত ময়ো দিলোঁ তাৰপিছত আমাৰ দাদা আৰু মায়ো দিলে তাৰপিছত আমাৰ দাদাৰ ছোৱালীজনীকো শাহু মায়ে লগাই দিছে এয়া দেউতাও দিছে তাৰপিছত আমাৰ এও গৰুজনীক মাহ হালধি দেউতা চাওকচোন কেনেকুৱা কৰিছে ইয়াৰ পিছত ময়ো সৰু গৰুটোক মানে ভয় লাগে যে সেইকাৰণে সৰু গৰুটোক মাহ হালধি লগাই দিলোঁ এয়া ডাঙৰটো দিলে বহুত ভয় লাগিছে মোৰ আগৰ দিনত গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠিয়ে গৰু খাল বা নদীত ধুৱাইছিল কিন্তু আজিকালি আৰু ধৰক এনেকুৱা সুবিধা নাই কাৰণে আমি আমাৰ এও বা দাদাই এনেকৈ ধৰি মটৰতে আমি সকলোৱে মিলি গা ধুৱালোঁ ময়ো ভয়ে ভয়ে গা ধুৱালোঁ আমাৰ শাহুমা আৰু টিকলিজনীও আছে লগত তাৰপিছত গৰুক মালা পিন্ধাই দিলোঁ দীঘলেতি দীঘল পাত গৰু কোবা জাত জাত মাইৰে হবি সৰু বাপৰে সৰু তই হবি বৰ সৰু লাও খা বেঙেনা খা বছৰে বছৰে পাবি যা তাৰপিছত আমাৰ এও গৰুক লাও আৰু বেঙেনা খাব দিলে আৰু লগতে ময়ো দিলোঁ গৰু ধোৱা পৰ্ব শেষ হোৱাৰ পিছত গৰু দুজনীক যোৱাকালি বনোৱা পিঠাও খাব দিলোঁ চাওকচোন আপোনালোকে কি ধুনীয়াকৈ খাইছে এনেদৰে আমি গৰু বিহুৰ পৰ্বটো শেষ কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই